Hi guys. আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই মানে কেনেকৈ মোৰ হেয়াৰ কেয়াৰ কৰোঁ সেইটো দেখুৱাম। কেয়াৰ মানে তেনেকৈ কেয়াৰ নকৰোঁ, মই মানে চুলি বহুত কৰি আছিলেতো, সেইটো কাৰণে মানে কি কৰিলোঁ সেইটো দেখুৱাম আপোনালোকক। তেতিয়াহ'লে চাওক। হ'ব, এইটো খাবলৈ নহয়, এইটো মূৰত লগাবলৈ। আৰে ডেমো দি আছিলোঁ, নাখাওঁ এনেও মানে এইবিলাক দেখাই ন যে মানে এইটো খাবও পাৰে আপোনালোকে, একো নাই। বাট এইটো পিল এতিয়া এইটো মূৰৰ কাৰণে, চৰি মোৰ নহয়, চুলিৰ কাৰণে। এইটো মই ইউজ কৰি আছোঁ, হ'ল এতিয়া 2 মাহ হ'ল। এই অনিয়ন হেয়াৰ অইল, ভালকৈ দেখা, যিকোনো ল'ব পাৰে আপোনালোকে, যিকোনো ব্ৰেণ্ডৰ। দেখা হৈছেনে? এই উল্টা লাগিছে ন, যিকোনো ব্ৰেণ্ডৰ ল'ব পাৰে। মই যোৱাবাৰ লৈছিলোঁ ৱাৰ আছে নহয় এটা, সেইটো লৈছিলোঁ। সেইটো এবাৰ দামটো বেছি হৈ গ'ল, সেইটো কাৰণে মই অকণমান কনজুচ আৰু, সেইটো কাৰণে মানে এইটো লৈছোঁ এইবাৰ। আকৌ নেক্সট কি লওঁ নাজানো আৰু। মানে এইটো ভিটামিন ই কেপচুল, এইটো ডেমো এইটোৱে ইউজ কৰোঁ আৰু মানে এলেহুৱা টাইপৰ আৰু, ইমান ইউজ কৰিব নোৱাৰোঁ আৰু। মোক ক'বই নিদিয়ে, ইমান দিনো মই ৰাইজো হ'লেও এনেকুৱা কৰিছে, মোক ক'বই নিদিয়ে। কিবা এটা কৈছিলোঁ, তাই আজি ভাল পাইছে, বেমাৰ হৈছিলে যে কালি। আজিও মানে ইমান তেনেকৈ ভাল পোৱা নাই, হ'লেও আজি মানে কথা ক'ব পৰা অৱস্থাত আছোঁ আৰু। মই কি কৈছোঁ, এই দাম যে ক'লে যে কম দামী মানে কি বস্তুটো যদি চাওক, এতিয়া চাপ'জ কৰিছে এটা 1000 টকীয়া বস্তু যদি আপুনি 500 টকাত পাই আছে, তেতিয়া 1000 টকাতকৈ আপোনালোকে ল'ব নাযাব ন। 500 টকাটো কিনা বেটাৰ ন, সেইটো নিচিনা হৈছে এইটো এতিয়া, সেইটো কাৰণে তাই এইটো কিনিছে। দেখা এতিয়া মোৰ কথা হৈ গ'ল। এতিয়া তেলটো লৈ লৈছোঁ, ইয়াত তেল লৈছোঁ ইয়াত, আৰু এইটো কেপচুলটো দিম। কাটি দেখা আকৌ, এইটো কাটি দিম। কাটিবতো জানেই চবে, এইটো কাটি পেলাই ইয়াত দি দিছোঁ আৰু। হাঁহিছ কিয়? মোৰ কথা এটা মনত পৰিলে। তাৰপিছত লগোৱাৰ আগতে চুলিখিনি ফণিয়াই ল'ব আপোনালোকে। সেইটো কৰিব দে। মই আপোনালোকক কথা এটা ক'ম বুলি ভাবিছিলোঁ যে মই মোৰতো চাওক, একো কেয়াৰ মই দিব নোৱাৰোঁ, না মোৰ চুলি ভাল, তই ক না, না মোৰ চুলি ভাল, না মোৰ স্কিন ভাল। তো মোৰ এটাই যি ভাল বস্তু আছে, সেইটো কি হ'ব পাৰে কওকচোন? এইটো। তো মই চাগে আপোনালোকক নেইল কেয়াৰ দিয়া মই টিপছ কেইটামান, সেইটো কালি দেখাব, কাইলৈ দেখাম। নেইল কেয়াৰ ৰাইট, নেইল কেয়াৰ দিয়া মই টিপছ কেইটামান ক'ম। মানে টিপছ কেইটামান নহয়, টিপছ এটা, জাষ্ট এটা টিপছত আপোনালোকৰ নখ মানে কেতিয়া কিছুমান প্ৰব্লেম হয় ন, যে নখ নাবাঢ়ে, নকলি নখ লগাব লাগে। মোৰো এনেকুৱা অৱস্থা হৈছিলে, বাট মই লগোৱা নাছিলোঁ। কিন্তু লিটাৰেলি মই এটা বস্তু ইউজ কৰিছোঁ, সেইটো বস্তু কৰি মোৰ নখ চাব পাৰে ইমান দীঘল হৈছে, ফাইনেলি মানে মোৰ নখ দীঘল হৈ গ'ল। ফাইনেলি মোৰ মানে নখ দীঘলেই নহয়, চিৰিয়াছলি নখ দীঘল, অকণমান দীঘল এইবাৰ মানে তাই মানে যিটো কৰে সেইটো কৰিবচোন, সঁচাকৈ দীঘল হয়। মোৰ তাত ৱৰ্ক কৰিছে, আপোনালোকৰ তাত ৱৰ্ক কৰি মানে আপোনালোকে মোক কমেণ্টত জনাব কৰি কিনি। সেইটো একদম হ'ব আৰু। আপোনালোকে চুলিত কিন্তু মাছাজ কৰিব 4 বা 5 মিনিট, তাতছে কম নকৰিব কিন্তু। কৰি দেখাই দে কিবা কেনেকৈ কৰে, সেইটোত আৰু কনজুচ ভালকৈ। মোৰতো টোপনিয়ে লাগিছে আজি জল্দি, চকু সোমাই গৈছে। চৰি গাইজ। সেয়া মোৰ তেল লগোৱা হ'ল, এয়া বেনি গুঠি লৈছোঁ। তেতিয়াহ'লে কালি লগ পাম। বাই বাই, গুড নাইট। মোৰ মানে বহুত টোপনি লাগিছে, চকু দেখি গম পাইছে চাগে। ঠিক আছে, বাই বাই, কালি পাওঁ। দেখিছোঁ ন, মোবাইলটো যায়গৈ। বাই বাই ফ্ৰেণ্ডছ। এতিয়া চুলিখিনি ধুম, আপোনালোকে চাই থাকিব। মুনুৱে ভিডিঅ' কৰি থাকিব, মই নোলাওঁ দেই, নোলায়, মই অৱস্থা বেয়া হৈ আছে। ফাৰ্ষ্টে বায়ে মগত পানী লৈ লৈছে, তাৰপিছত ইয়াতে চেম্পু দিব। মই পতঞ্জলিটো ইউজ কৰোঁ এতিয়া। মানে আমি যেনেকৈ ডাইৰেক্ট চেম্পুটো লৈ কিনি লগাওঁ ন, তাত তেনেকৈ নলগায়, এনেকৈ লগায়। এতিয়া এইটো লগাম। এয়া চুলি ধুলোঁ, এতিয়া কণ্ডিশ্যনাৰ ইউজ কৰিম।
এয়া লৈছোঁ। কণ্ডিচনাৰ কেতিয়াও গুৰিত নলগাব দেই, ওপৰত লগাব, খালি ওপৰত এইখিনিত, গুৰিত কেতিয়াও নিদিব। লগাই পেলাই 2 মিনিট থাকিম। হাই ফ্ৰেণ্ডছ, এতিয়া মই চুলি ধুলোঁ, গা ধুলোঁ। মই এনেকৈ থাকোঁ 5 মিনিট ধোৱাৰ পাছত। তাৰপিছত এতিয়া আছে আপোনালোকৰ কাৰণে এটা ৰেচিপি, তেতিয়াহ'লে চাই থাকক। আজি মই আপোনালোকক দেখুৱাব লৈছোঁ আন্দা আৰু দাইলৰ এটা বহুত ধুনীয়া ৰেচিপি। তাৰ কাৰণে মই দালিটো ভিজাই ৰাখিছোঁ 2 ঘণ্টা। আৰু লাগিব আপোনাৰ কণী 2টা আৰু জলকীয়া। একেলগে মিক্সাৰত গ্ৰাইণ্ড কৰি লওঁ। এয়া মিক্সাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। ইফালে কেৰাহী পাতিছোঁ, তেল দিছোঁ। এই ৰেচিপিটোৰ নাম হৈছে ঢোকা। আপোনালোকে এবাৰ বনাই খাবচোন, বহুত টেষ্টি হয়। আৰু যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকক ভাল লাগে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া তেল গৰম হয়। এয়া আদা নহৰু বটি লৈছোঁ, এয়া দি দিম তেলত। এয়া এইখিনি দি দিম। এয়া এইখিনি দি দিলোঁ ইয়াতে। ইয়াত দিব লাগিব, ইয়াত দিম নিমখ, হালধি আৰু জালুক জিৰা। ভালকৈ মিক্স কৰিম আৰু ভালকৈ লৰাব। য'ত উলিয়াব তাতে অকণমান তেল দি দিম। উলিয়াই ল'লোঁ আৰু ভালকৈ মিলাই দিছোঁ। এতিয়া এইটো কাটিম। অকণমান পানী লৈছোঁ, তাতে ময়দা অকণমান লৈছোঁ পাতলাকৈ, বেছি ল'ব নালাগে। ভালকৈ মিলাই ল'ব। এয়া বাই, এইটো কি বুলি নামটো কি? ঢোকা। ঢোকা। ঢোকা কাটিলোঁ। ঢোকাটো কাটি লওঁ, কাটি থৈ দিছে। চৰি, এইফালে এয়া কেৰাহী পাতি থোৱা, এয়া তেল দি দিয়া। এতিয়া এয়া এইটো কিহৰ আছিলে? পানীত হেৰিটো ময়দা আৰু পানী। ময়দা আৰু পানীৰ যোনটো মিশ্ৰণ আছিলে, সেইটোত এতিয়া ডুবাই মানে সেইটোত ডিপ কৰি তেলত দি দিম। তেলত দিবলৈ। মই কিয় ইমান পাহৰোঁ কোৱা টাইমত বাৰু, ইমান পাহৰোঁ। আমাৰ তেল গৰম হৈ গ'ল আৰু দি দিলে। এয়া ঢোকাখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি বনাবৰ কাৰণে লাগিব আলু কাটি লৈছোঁ, পিঁয়াজ আৰু এয়া নহৰু আদা পেষ্ট, তেজপাত, জিৰা, লং আৰু ডালচেনি আৰু শুকান জলকীয়া কেইটামান। এতিয়া মই আলুখিনি ফ্ৰাই কৰিম। ফাৰ্ষ্টতে ভালকৈ ফ্ৰাই কৰিম। তো গাইজ, যে আলু ভাজা হৈ গ'ল। আলুখিনি আপোনালোকে ভালকৈ ভাজি ল'ব। এয়া তেলত তেজপাত, কি জিৰা, ডালচেনি এয়া দিলোঁ। দিলা বোলে, জিৰা, ডালচেনি, জিৰা, জলকীয়া, দালচেনি, শুকান জলকীয়া, লং, তাৰপিছত তেজপাত। পিঁয়াজখিনি দি দিছোঁ। ইয়াতে পিঁয়াজ দি দিলে আৰু কেঁচা জলকীয়া 2টা। অকণমান দেৰি ভাজিব লাগিব। জালুক জিৰা দিছোঁ। নহৰু দি দিছোঁ। এতিয়া আলুখিনি দি দিম ইয়াত। আপোনালোকে বিলাহী দি দিব। এতিয়া আজি বিলাহী নাছিলে কাৰণে নাই দিয়া, তেতিয়া আৰু টেষ্টি হয়। এতিয়া ইয়াত দিম নিমখ, হালধি, নিমখ, ভালকৈ লৰাই দিম। কি ধুনীয়া গোন্ধাইছে অ'। খাবলৈও টেষ্টিয়ে হ'ব চাগে, এনেকুৱাই লাগিছে দেখোঁতেতো।
এতিয়া পানী দি দিম ইয়াত বিলাহী দিলে কিন্তু বেছি ভাল হ'ব দেই দি দিব ইয়াত দি দিম এতিয়া ইয়াত দি দিছোঁ এয়া চাম এতিয়া এয়া হৈ গ'ল ৰেডি ৰেডি হৈ গ'ল এয়া ৰেডি হৈ গ'ল আমাৰ ঢকা ৰেচিপি বহুত ইয়াম্মি হয় বহুত টেষ্টি হয় এবাৰ খাই চাব আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব গাইজ কৈছোঁ কিন্তু ডেম মানে টেষ্টি মানে নিচা দেখাটো দেখা গোন্ধটো কি ধুনীয়া আহিছে খাবলৈতো বহুত টেষ্টিয়ে হ'ব বহুত টেষ্টি খাই চাব আপোনালোকে এবাৰ বনাই পেলাই আহিছে তো আপোনালোকে ট্ৰাই কৰি চাবই আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে এবাৰ চুলি শুকাই গ'ল এয়া Hi guys. Go. পাহৰি থাকিলোঁ দে গো টাইম নাই বেছি তেতিয়াহ'লে আজিলৈ যাওঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব কমেণ্ট কৰিব আকৌ আহিম এটা নতুন ভিডিঅ' লৈ পেলাই তেতিয়াহ'লে আজিৰ কাৰণে বাই বাই মোৰ বাইদেউ চাহ ধৰি দিছে সেইকাৰণে আৰু টাইম নাই বাই বাই